থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে। গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। গুড মৰ্ণিং ছাৰ। ঐ তই কি কৰিছা? কি মায়ের মুৰা বকিছা? কক গুচি যা ধান্দা না ক্লাছ পাতি কৰাৰ ধান্দা নাই। ছাৰ মাক ধৰি কথা নকব, মাৰামাৰি হৈ যাব এতে। কাক মাৰা দই? উৎপাত কৰবা আহিছা দে মোৰ ক্লাছৰ পৰা ওলো। ছাৰ কিয় কৰে এনে? আজিৰ পৰা নকৰো দিয়ক ছাৰ। এতিয়া আৰু আপোনাৰ ছোৱালীটো দেখবা লাগলি মোৰ লাজনমান গোটেই যাব। কি কলি তই মোৰ ছোৱালীৰ কথা? নহয় ছাৰ, আপোনাৰ ছোৱালীটো এখন স্কুলত নপঢ়ে, সেইটো কথাই সুধিছো আপোনাক। এখন স্কুলতে পঢ়ে কিন্তু মোৰ ছোৱালীৰ দেখি নাচাবি তই। ছাৰেনো কি বুজব, মই যে ছাৰৰ ছোৱালীটোৰ লগতে চেনি খাই আছো। এতিয়া তাইক নাপালে গুচি যোৱাৰ কথা কৈ আছিলো। ঐ তই কি ফুচফুচাই আছা? ভালকে থাকবা নৰা না অলপ টাইমো। ই মেক্সে পুৱাই পাই তিৰিটোৰ লগত কাজিয়া লাগি আছে ভাই। তিৰিটোৰ লগত নৰাই মোক গালি দিবা ধৰছে এতিয়া। তই একবাৰ থলি নুশুনাই না? ছাৰ কিবা কথা ভাবি আছিলো। আপুনিও উৎপাত কৰাহে দেখে। দে হ'ব দে। তুই পিছে আজি চশমা কিয় পিন্ধি আহিছা? চকুত কিবা হৈছে ছাৰ মোৰ। হয় নেকি? দেচোন গাতো আজি তোক কেইটামান প্ৰশ্ন সুধো। সুধক ছাৰ, যি সুধিলেও ক'ব পাৰিম, টেনচন ল'ব লগা নাই। দেচোন কৌ তেনেহলি বাদুলিয়ে মুখেৰে কিয় শৌচ কৰে? আপুনি কিহেদি শৌচ কৰে ছাৰ? মানুহৰ অংগ আছে তেনেকুৱা। ছাৰ বাদুলি যি সেই অংগটো নাই, সেইকাৰণে বাদুলিয়ে মুখেৰে শৌচ কৰে। বাচ্চা তই জানা হৈছে অলপ। ছাৰ আপুনিও যি কি কয়, স্কুলৰ ভিতৰত জানা চলি মই। হৈ দে। দেচোন এইবাৰ নিউটন কোন আছিল? নিউটন কাই আছিলে ভাই? সেইখিনিও নাজানা তই? আপেল যি মাথাত পৰিছিল সেইটোৱে নিউটন। ছাৰ আপেল মাথাত পৰা মানুহজনৰ নামেই নিউটন আছিল। কি? ছাৰ আপেল যি মাথাত পৰিছিল সেই মানুহজনৰ নামেই নিউটন আছিল। তইও মোৰ মাথাটো খালি এইগিলান কি বকি আছা? ছাৰ আপুনি এটা কথা ভাবছি না? কি কথাই? ছাৰ নিউটনৰ মাথাত যদি আপেলৰ জেগাত নাৰিকল পৰিল হয় কিমান ভাল হ'ল হয়। আপুনিও ইমান টান উত্তৰ শিকাব নাংগে, আমিও মুখস্থ কৰিব লগা নাই। তই এতিয়া মোৰ মাথাটো গৰম কৰলি, খাই ফেললি মাথাই। এইগিলান কি আলবাল বকি আছা? নহয় এইগিলান কি বকি আছা? ছাৰ আপোনাক সঁচা কথাই কৈছো মই। ভাবকচোন আপুনি নাৰিকল পৰিলে কিমান ভাল হ'ল হয়। হ'ব দে এইবাৰ কচোন তই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰফ ক'ত পৰে? ছাৰ সেইখিনিও নাজানে আপুনি? মদৰ গিলাচত পৰে। আপোনালোকৰ বিছনাৰ তলত পৰে বুলি ভাবি আছিল। হ'ব বাপা হ'ব, তই আৰু মোৰ মাথাটো খালি আৰু নালগে ক'বা একো। হ'ব হৈছে দে, তোৰ শুদ্ধ হৈছে। দেচোন তোক এটা লাষ্ট প্ৰশ্ন সুধো। সোধক ছাৰ। দেচোন ক অসমৰ বৃহৎ অৰণ্যখন ক'ত আছে? আপোনাৰ তাতে থাকা এনে পাও ৰ'বক ছাৰ। কি কলি তই? নহয় ছাৰ, সিদিনা যে আপুনি গৈছিলে সেইখনে বৃহৎ অৰণ্য। হৈছে দে পাৰা হৈছে আজিকালি তই। ছাৰ আপুনিও যে কি কয়, কিয়নো নৰিমে? পুৱাই কাঁচা বুট খাং। কাঁচা বুট খাওঁছা নেকি? ছাৰ কাঁচা বুট লাগবই মোক পুৱাই। কাঁচা বুট খাই তই বুটৰ নিচিনা হৈ গৈছি, উল্টা পাল্টা বকি থাকে। গুদা তই কাক ইনকে কৈছা? কাঁচা বুটৰ পাও জানা নেকি তই? ফালা ফালি হৈ যাব ইতে। ৰখে বাপা শুন, মাষ্টৰ আছো দে বহি। কিমান ফালা ফালি কৰা ঘৰত কৰবি। দে আজি তোৰ ক্লাছ শেষে হ'ল। মেক্সে তই তেতিয়া কি কৈছিলি? তই বুটৰ পাও নাজনা, তোক দেখি দিব লাগব নাকি বুটৰ পাৱাৰ? দে হ'ব দে, তুমি কাজিয়া কৰবি নাকি? ঘৰত যাব লাগে।